হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ গাটো ইমান বিশেষ এটা ভাল নহয়, চৰ্দি জ্বৰৰ মাজেৰে আজি ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই কইনা চইনা নাই, আমি দুটাই তামোল মৰি আছোঁ। বিয়া হৈ আছে কইনা, আমি চাইছোঁ। আৰু ল'ৰা এডাল হৈছে বিবাহ দিবলৈ কামনা কৰিছোঁ। অভিলাষ পূৰণ কৰা। এতিয়া কন্যাই ক'বা এতিয়া কইনা দাতাই ক'ব, মই আজি শুভক্ষণত শুভ লগ্নত মোৰ কইনা নহয় যে মোৰ ভনী শ্ৰীমতী হেনামণি চিলিপাৰা গাঁও শ্ৰী উৎপল ৰাভা ৰাজীৱ আহোঁতে এই অবস্থা হয় আমার। আমি ইমান চক কৰি যাওঁ, আহোঁতে আমাৰ এই অৱস্থা হয়। হাতত চেণ্ডেল, এই হ'ল চুলিখানে হাতত এইরকম যাওঁতে ইমান চক কৰি যাওঁ, ইমান ষ্টাইল কৰি যাওঁ।